পাখিয়ে বাৰু সদায় ৰাতিপুৱা ক'ত যায়? তাতো হাতত ডাঙৰ বেগ দুটা। মই ৰাতিপুৱা পিছা কৰিব লাগিব। তাই বেচেৰীজনী অকলে অকলে যে হাবিখনত থাকে, মই নহ'লে জানো তাই কি হ'ব? ভাল কোনো দেখা নাই আজিলৈকে দেই। এইটো কাৰ হয়? বাকী কাৰ হয় তোমালে আহি পিনে ইমান ঘন জংঘলত? আজি দেখা যাওক। তই যে ইমান কষ্ট কৰি আহি থাক সদায় ৰাতিপুৱা তোক যে কি বুলি ধন্যবাদ জনাম। নীলদা, আপুনি? মই এতিয়া মোক ক'বানে এইবোৰ কি হৈ আছে? নাই, একো নাই নীলদা, একো নাই। তোমাৰ মা দেউতাই এইবিলাকতো একো গম নাপায়। ঠিক আছে তেনে, আজি এইবিলাক তোমালোকৰ ঘৰত কৈ দিব লাগিব। নীলদা, এই বিষয়ে তেওঁলোকক একো নক'ব। আপোনাক কাবৌ কৰিছোঁ, আপোনাক সকলো কথা খুলি ক'ম। তেন্তে কোৱা, এইবোৰ কি চলি আছে? আৰু এওঁ কোন? এনেদৰে হাবিত অকলশৰে কিয়? গাঁৱৰ মানুহে এই ৰাস্তাৰে অহা যোৱা নকৰে, কিবা প্ৰেতাত্মা আছে বুলি। আৰু তেনেস্থলত এই ছোৱালীজনী অকলশৰে? সকলো কম নীলদা, ধৈৰ্য ধৰক। এই কীৰ্তি 3 বছৰমানেই হ'ল ইয়াত এনেদৰে থকা। কিন্তু কিয়? আজিৰ পৰা 3 বছৰমান আগতে মোৰ জীৱনলৈ এক কাল অমানিশা আহিছিল, আৰু তেতিয়াৰে পৰা মোৰ জীৱনটো অন্ধকাৰে আগুৰি ধৰিছে। পাখিয়ে সহায় নকৰা হ'লে ময়ো কেতিয়াবাই মৰি থাকিলো হয়। তুমি মৰি থাকিলা হয় মানে? নীলদা, এইবিলাক জনাৰ আগতে আপুনি কথা দিব লাগিব। ইয়াত শুনা কথাবোৰ ইয়াতে পাহৰি যাব, যাতে গাঁৱৰ কোনো মানুহে গম নাপায়। ঠিক আছে বাৰু, এতিয়া কোৱা। মোৰ জন্মৰ এমাহ আগতে দেউতা ঢুকাইছিল, আৰু সেইবাবে গাঁৱৰ মানুহে মোক কুলক্ষণী বুলি কৈছিল। মুঠতে আমাৰ ঘৰখনক এলাগী কৰি পেলাইছিল মানুহে। সদায় বেয়া চকুৰেই চাইছিল। গাঁৱৰ বিয়া সভা মই একোৱেই খাই পোৱা নাই কেতিয়াও। মোৰ বা 3জনী আছিল, আৰু আমাৰ কোনো ঘৰত ল'ৰা নাছিল ঘৰত। মানুহে হাঁহিছিল। মায়ে ঘৰে ঘৰে কাম কৰিবলৈ যায়, কাপোৰ বয়, কাপোৰ চিলাই বিকে। তেনেকৈ আমাৰ ঘৰখন চলিছিল। আনতকৈ কম টকা দিছিল। সেইদিনা আমি গোটেইকেইজনীয়ে ভাত পানী খাই ৰাতি শুইছোঁ। মাও শুলে। দিনটো কাম কৰি ভাগৰি পৰাত মা সোনকালে টোপনি আহিল। আমিকেইজনী হোৱাৰ অলপ পিছতে কোনোবাই দুৱাৰখন ঢকিয়াই দিলে। তাৰপিছত দুৱাৰখন খোল খাই গ'ল। আমাৰ ঘৰৰ অৱস্থা তেনেই বেয়া আছিল। তাৰপিছত গাঁৱৰ বহুত মানুহ সোমাই আহিল। মই লগালগ আল্লাখনৰ পিছপিনে লুকালো ভয়তে। তাৰপিছত মোৰ চকুৰ আগতে মোৰ বা 3জনীকে কাটি থৈ দিলে, আৰু মাকো বিচনাখনতে কাটি থৈ দিলে। গাঁৱৰ মানুহে গম নাপায় মই ঘৰতে আছিলোঁ বুলি, কাৰণ মই 2 দিনমান আগত মামাহঁতৰ ঘৰলৈ গৈছিলোঁ। আৰু মই ঘূৰি অহা হয়তো গম পোৱা নাছিল, কাৰণ মই তাত এজনক কোৱা শুনিছিলোঁ, আৰু এজনী নাই, মোমায়েকৰ ঘৰলৈ গৈছে, আহিলে তাইকো দেখা যাব, সেনেকৈ বুলি ক'লে। হয়তো আজি মোক গাঁৱৰ মানুহে বিচাৰি ফুৰে, সেইবাবে মই এনেদৰে লুকাই আছোঁ। পাখিয়ে কীৰ্তিক লুকুৱাই থোৱাৰ দৰে